নমস্কাৰ, আশা কৰিছোঁ সকলোৰে প্ৰস্তুতি বহুতেই ভাল চলি আছে। আপোনালোকৰ প্ৰস্তুতি আৰু এখোজ আগুৱাই নিবলৈ লৈ আহিছোঁ বহুতেই গুৰুত্বপূৰ্ণ এটা টপিক, অসমৰ কেবিনেট মন্ত্ৰীসকলৰ নামসমূহ। যিটো টপিকৰ পৰা প্ৰায়েই প্ৰশ্ন অহা দেখা যায় অসমৰ যিকোনো কম্পিটিটিভ এক্সামত। গতিকে নামসমূহ বহুতেই গুৰুত্বপূৰ্ণ, লগতে আপুনি জনাটো আৰু বেছি গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা, বহুতেই কুৱেশ্যনসমূহৰ PDF বিচাৰে। যদি আপুনিও PDFসমূহ ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম চেনেলটো জইন কৰি থ'ব। তাতেই প্ৰত্যেকটো ভিডিঅ'ৰ PDF আপুনি পাব আৰু তাৰ পৰাই ডাউনলোড কৰিব পাৰিব। বলক প্ৰথমটো প্ৰশ্নৰ ফালে আগবাঢ়ো। প্ৰথমটো প্ৰশ্নত আছে, বৰ্তমান অসমৰ পৰিবহণ মন্ত্ৰী কোন? হু ইজ দ্য কাৰেণ্ট ট্ৰান্সপৰ্ট মিনিষ্টাৰ অফ আছাম? অপশ্যন 4টা দিয়া আছে, তাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, যোগেন মোহন। যোগেন মোহন বৰ্তমান অসমৰ পৰিবহণ মন্ত্ৰী হয়। কুৱেশ্যন নম্বৰ 2, অসমৰ বৰ্তমান বিত্তমন্ত্ৰী কোন? হু ইজ দ্য কাৰেণ্ট ফাইনেন্স মিনিষ্টাৰ অফ আছাম? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অজন্তা নেওগ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন? হু ইজ দ্য কাৰেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ আছাম? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰণোজ পেগু। ৰণোজ পেগু হ'ল অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 4ত আছে, অসমৰ স্বাস্থ্যমন্ত্ৰী কোন? হু ইজ দ্য কাৰেণ্ট হেল্থ মিনিষ্টাৰ অফ আছাম? 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অশোক সিংহল। কুৱেশ্যন নম্বৰ 5ত আছে, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন? হু ইজ দ্য কাৰেণ্ট চিফ মিনিষ্টাৰ অফ আছাম? ইয়াৰ উত্তৰটো আমি সকলোৱে জানো, আমাৰ মাজত মামা বুলি পৰিচিত আমাৰ সকলোৰে প্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। আজি আমি 20টা কুৱেশ্যন আলোচনা কৰিম, তাৰ পৰা আপোনাৰ কিমানটা শুদ্ধ হয় কমেণ্ট কৰি জনাই দিব। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 6ত আছে, অসমৰ পানী যোগান আৰু আৱাস মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং এণ্ড হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ ইন আছাম? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জয়ন্ত মল্ল বৰুৱা। পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 7, অসমৰ উদ্যান পালন আৰু সীমান্ত সুৰক্ষা মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ হৰ্টিকালচাৰ এণ্ড বৰ্ডাৰ প্ৰটেকশ্যন ইন আছাম? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অতুল বৰা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ইন আছাম? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নন্দিতা গাৰ্লুছা। কুৱেশ্যন নম্বৰ 9, অসমৰ দুখীয়া জনসাধাৰণ উন্নয়ন মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ইন আছাম? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পীযুষ হাজৰিকা। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 10, অসমৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ইন আছাম? অপশ্যন 4টা আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চন্দ্ৰমোহন পাটোৱাৰী। পৰৱৰ্তী প্ৰশ্ন, অসমৰ মহিলাৰ উন্নয়ন আৰু শিশু কল্যাণ মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ইন আছাম? অপশ্যন 4টা আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অজন্তা নেওগ। কুৱেশ্যন নম্বৰ 12ত আছে, অসমৰ খনিজ, খাদ্য আৰু গ্ৰাহক বিষয়ক মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ মাইন্স, মিনাৰেলছ এণ্ড ফুড, চিভিল ছাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ইন আছাম? অপশ্যন 4টা আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কৌশিক ৰায়। কৌশিক ৰায় হৈছে বৰ্তমান অসমৰ খনিজ, খাদ্য আৰু গ্ৰাহক বিষয়ক মন্ত্ৰী। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 13ত আছে, অসমৰ জনশক্তি আৰু বিদ্যুৎ মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ পাৱাৰ এণ্ড স্কিল ডেভেলপমেণ্ট ইন আছাম? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, প্ৰশান্ত ফুকন। পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 14, অসমৰ গৃহ অৰ্থাৎ কাৰাগাৰ, গৃহৰক্ষী, নাগৰিক প্ৰতিৰক্ষা ইত্যাদিৰ মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ হোম, ইট মিনছ প্ৰিজেন্স, হোম গাৰ্ডছ এণ্ড চিভিল ডিফেন্স ইন আছাম? অপশ্যন 4টাৰ ভিতৰৰ পৰা সঠিক উত্তৰটো হ'ব অপশ্যন বি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কুৱেশ্যন নম্বৰ 15, অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ইন আছাম? অপশ্যন 4টা আছে, ইয়াৰ ভিতৰৰ পৰা সঠিক উত্তৰটো হ'ব অপশ্যন এ, বিমল বৰা। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 16, অসমৰ তথ্য প্ৰযুক্তি আৰু বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ ইনফৰমেশ্যন টেকন'লজি এণ্ড ছায়েন্স এণ্ড টেকন'লজি ইন আছাম? অপশ্যন 4টাৰ পৰা সঠিক উত্তৰ হ'ব অপশ্যন বি, কেশৱ মহন্ত। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 17, অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ স্পৰ্টছ এণ্ড কালচাৰেল এফেয়াৰ্ছ ইন আছাম? অপশ্যন 4টা আছে, ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব অপশ্যন এ, বিমল বৰা। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 18, অসমৰ ভূমি আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ইন আছাম? অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যোগেন মোহন। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 19,
অসমৰ পানী সম্পদ মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ ৱাটাৰ ৰিচোৰ্চেছ ইন আছাম? অপশ্যন কেইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পীযুষ হাজৰিকা। পীযুষ হাজৰিকা হৈছে বৰ্তমান অসমৰ পানী সম্পদ মন্ত্ৰী। আমাৰ অন্তিমটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 20, বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ আছাম? অপশ্যন চাৰিটা আছে গোলাপচান্দ কাটাৰী, জগদীশ মুখী, লক্ষণ প্ৰসাদ আচাৰ্য, বিশ্বজিৎ দৈমাৰী। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষণ প্ৰসাদ আচাৰ্য। আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্নই আছিলে। আশা কৰিছোঁ প্ৰশ্নকেইটাই আপোনাক অলপ হ'লেও উপকৃত কৰিব। পৰৱৰ্তী ভিডিঅ'টোত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ মেথছখিনি ডিছকাছ কৰিম, লগতে বাকী কুৱেশ্যনবিলাকো ডিছকাছ কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপুনি ভিডিঅ'টো চাব পাৰে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব। লগতে কুৱেশ্যনখিনিৰ PDF যদি আপোনাৰ লাগে তেন্তে ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম চেনেলৰ লিংকটোৰ যোগেদি আপুনি টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব আৰু তাৰ পৰা PDFখিনি ফ্ৰী অফ কষ্ট ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। ধন্যবাদ।